চাওক মই দুদিন আগৰ পৰাই মই খবৰ পাইছোঁ যে গোটা কনষ্টিটুৱেঞ্চিত এভৰি জিপিত অন্ততঃ ২-২.৫ হাজাৰ ভোট কাটা গৈছে আৰু কিছুমান মানুহ যি মানুহ আমাৰ লগত আছে তেওঁলোকক মানে তেওঁলোকৰ যি ৱাৰ্ডত তেওঁলোকে বসবাস কৰে তাৰ পৰা দূৰত নি ৫-৬ কিলোমিটাৰ দূৰত নি বেলেগ ৱাৰ্ডত বেলেগ চেণ্টাৰত তেওঁলোক তাক লগ দিয়া হৈছে। গতিকে এনেকুৱা চেণ্টাৰ আছে যেটো অন্ততঃ নিয়ম হ'ল যে 1500 ভোটাৰ্ছৰ ভিতৰত থাকিব লাগে। দেখা গৈছে যে এনেকুৱা চেণ্টাৰ আছে য'ত 2000ৰ ওচৰা-ওচৰি ভোট আছে, অলপ কম আছে, অলপ বেছি আছে, আৰু কিছু চেণ্টাৰ এটা ভোট দিয়াও কৰা হৈছে আৰু কিছু চেণ্টাৰ 6 ভোট দি কৰা হৈছে, কিছু চেণ্টাৰ 32 ভোট দিয়া কৰা হৈছে। গতিকে এনেকুৱা বিসংগতি মই কেতিয়াও মানে ভাবিবই পৰা নাই যে কোন মানুহে এই কামটো কৰিলে। কাৰণ গভৰ্ণমেণ্ট অফিচিয়েল মই বাৰে বাৰে মই ডিচিৰ লগত কথা পাতিছোঁ, মই চিঅ জিলা পৰিষদৰ লগত কথা পাতিছোঁ, মই কৈছোঁ তেওঁলোকক যে ৱাৰ্ড লেভেল ডিলিমিটেশ্যনটো বহুত কঠিন। আপোনালোকে জিপিৰ ছেক্ৰেটাৰী লগত লৈ ছেক্ৰেটাৰীয়ে জিপিৰ ইম্পৰ্টেণ্ট মানুহ লৈ তেওঁলোকে ৱাৰ্ডটো গঠন কৰক, তেতিয়াহ'লে প্ৰপাৰলি ৱাৰ্ডটো গঠন কৰা হ'ব। কিন্তু মই একদম জিপি লেভেল ডিলিমিটেশ্যনৰ পৰা আৰম্ভ কৰি জিলা পৰিষদ গোটেইখিনি মই বনায়ো দিছিলোঁ, তেওঁলোকে এটাও মোৰ কথা ৰাখা নাই। এতিয়া যেটো দেখিলোঁ যে এজন ভোটাৰ তাৰ নাম হ'ল লক্ষী চৰকাৰ, তাৰ হাজবেণ্ডৰ নাম দিছে আসাম চৰকাৰ, তাৰ ল'ৰাৰ নাম কিবা বেলেগ চৰকাৰ আপোনালোকে চাব, তাৰ মানে ফাদাৰৰ নাম আসাম চৰকাৰ। আৰু এই যে অৱস্থা, আজি মোৰ নিজৰ নামটো, মোৰ নিজৰ গাঁৱৰ মানুহৰ কোনো নাম নাই, মোৰ নিজৰ নাম নাই, মই এজন MLA, মোক চিনি নাপায় নেকি তেওঁলোকে? গতিকে এই যে যেটো ইণ্টেনশ্যনেলি তেওঁলোকে কৰিছে, আৰু গোটা সমষ্টিটো তেওঁলোকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যে এইটো মানে কি পৰিস্থিতি হৈছে, গোটেই এটা হুলস্থুলীয়া পৰিৱেশ হৈছে। গতিকে মই আগামী মংগলবাৰ 11:30 বজাত আমি মানে জিলাৰ যেটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ আমি ঘেৰাও কাৰ্যসূচী ল'ম আৰু ডিচিক কম যে আপোনাৰ কোন মানুহে এই কামটো কৰিছে তাৰ ইমিডিয়েট একশ্যন ল'ব লাগে। আৰু যোৱাকালি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই চিঠি এখন লিখিছোঁ, তেওঁ নিশ্চয় ষ্টেপ লৈছে। গতিকে এনেকুৱা কাম যোনে কৰিছে তাৰ ইমিডিয়েট একশ্যন লোৱাটো অত্যন্ত দৰকাৰ।